নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল মেথিগুটিৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মেথিগুটিত অসাধাৰণ ঔষধিক গুণ আছে। মেথিগুটি আমি মছলাৰ ৰূপত সকলো ঘৰে ঘৰে ব্যৱহাৰ কৰোঁ। মেথিগুটিত পটাছিয়াম, ফলিক এচিড, মেগনেছিয়াম, সোডিয়াম, জিংক, কপাৰ, কেৰোটিন, প্ৰটিন আদি পোৱা যায়। মেথিগুটি বিভিন্ন ৰোগত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক। গৰম পানী 1 গিলাচ ল'ব, মেথিগুটি পাউডাৰ 1 চামুচ ল'ব, দুয়োটা মিহলি কৰি ৰাতি শোৱাৰ আগত খাব। এনেকৈ প্ৰতিদিনে খালে পেচাবৰ সমস্যা, হাঁপানিৰ সমস্যা ভাল হয়। ৰাতি 1 গিলাচ পানীত 1 চামুচ মেথিগুটি তিয়াই থ'ব আৰু ৰাতিপুৱা খালী পেটত পানীখিনি প্ৰথমে খাব। তাৰপিছত মেথিগুটিখিনি চুবাই চুবাই খাব। এনেকৈ প্ৰতিদিনে খালে হাই প্ৰেছাৰ, ডায়েবেটিছ, হাৰ্ট এটেক, গাঁঠি বিষ, ৱেট লছ, হাই কলেষ্ট্ৰল আদি ৰোগ ভাল হয়। এই ঔষধ 3 মাহ ব্যৱহাৰ কৰিব লাগিব। এই ঔষধ ৰাতিপুৱা খোৱাৰ 1 ঘণ্টাৰ পিছত ব্ৰেকফাষ্ট কৰিলে ভাল। সৰিয়হ তেল 1 চামুচত 4-5টা মেথিগুটি দি গৰম কৰি ঠাণ্ডা হ'লে সেই তেল 1-2 টোপাল কাণত দিলে কাণৰ বিষ ভাল হয়। ৰাতি টোপনি নহা সকলৰ বাবে আপোনাৰ বুঢ়া আঙুলিৰ নখৰ 2 চুকত 4-5টা মেথিগুটি ব্লেক টেপ বা কাপোৰেৰে বান্ধি ল'ব। দেখিব 15-20 মিনিটৰ পাছত আপোনাৰ টোপনি আহিব। এনেকৈ বান্ধিলে ৰাতি টোপনি নহা সমস্যা ভাল হয়। 2খন হাতৰ বুঢ়া আঙুলিত বান্ধিলে ভাল। দেহৰ যিকোনো ঠাইত বিষ হ'লে 4-5টা মেথিগুটি বিষ হোৱা ঠাইত দি ব্লেক টেপ বা কাপোৰেৰে বান্ধি ল'লে 10-15 মিনিটৰ পিছত বিষ ভাল হয়। কুকুৰে কামোৰা সকলৰ বাবে কুকুৰে কামোৰা জেগাত মেথিগুটি পটাত পিচি লেপ দিলে কুকুৰে কামোৰা বীজাণু ধ্বংস হয়। কুকুৰে কামোৰা অংশ সোনকালে শুকায়। বীজাণু ধ্বংস হ'লেও ডাক্তৰৰ চিকিৎসা কৰিব। ইয়াৰ উপৰিও দূষিত ৰক্ত চফা কৰে আৰু হজম শক্তি বঢ়ায়। বন্ধু-বান্ধৱীসকল, মেথিগুটিৰ ঔষধ ব্যৱহাৰ কৰিলে চাহ খাবলৈ এৰিব লাগিব। ৰাতিপুৱা মেথিগুটি ঔষধ ব্যৱহাৰ কৰিলে 1 ঘণ্টাৰ পাছত ব্ৰেকফাষ্ট কৰিব। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।